গৈ আছে একদম হাই ভল্টেজ খেল এখন চাবৰ কাৰণে। তো আগৰ ভিডিঅ'টোত কৈছোঁৱে মানে টাউনৰ পৰা আহি পেলাই মই কি কৰিলোঁ, এইটো ভিডিঅ'টো এডিটিং কৰি মানে আপলোড কৰি দিলোঁ। তো হেল্ল' দোস্ত, নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ স্কুটিৰ পৰা। তো খেল চাবলৈ গৈ আছোঁ, ডাইৰেক্ট একদম খেলৰ পৰাই লগ পাই আছোঁ আৰু বলক। দেৰিয়ে হৈছে এতিয়া কাৰণ তেল নাই আৰু স্কুটিটো তেল নাই, মানে কাৰখনটো আনিব ভাল নালাগিল। তাৰপিছত আৰু বাইকখন ভাইটিয়ে কলজনে লৈ গ'ল, তো সেইকাৰণে স্কুটিতে আহিলোঁ আৰু কি ক'বা, অপশ্যন এটা ৰাখি থৈ দিছিলোঁ। তো বলক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ দেৰি নকৰি। Kuantas ke? Kada. Iya, duta ada i. কেনেকুৱা কৰা গুলিৰ দুৰ্বলতা আছে। কেনেকুৱা লাগিছে খেলখন চাই? ভাল পোৱা নাই নেকি? খেলখনৰ অৱস্থা মানে 1-0 হৈ আছে, কোনে 1 হৈ আছে কোনে 0 হৈ আছে কৈ আছোঁ বাৰু পিছত। এইপিনে 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 কিমান ধুনীয়া চৰাইটোৱে যদিও বেয়া কাম এটা কৰিছে, কিন্তু চৰাইটো এইখিনিতে লৈ আছে। তো গুড মৰ্ণিং আৰু টাইম হৈ গ'ল এতিয়া 9:43 আৰু মই গৈ আছোঁ ভিডিঅ' আপলোডিঙৰ কাৰণে। তো কালি খেলখন কেনেকুৱা লাগিলে? কালি খেলখন ভালো লাগিলে বেয়াও লাগিলে। মানে 2-0 গ'লত পৰাস্ত হোৱাৰ কাৰণে তাৰপিছত তাৰ পৰা আহি মই ভিডিঅ' ৰেকৰ্ডিং কৰি নাথাকিলোঁ। তো এতিয়া মই ওপৰত গৈ আছোঁ আপলোডিং কৰিবৰ কাৰণে। কাৰণ ওপৰত মানে আপলোডিং স্পীডটো ভাল হয়, আপোনালোকক কৈছোঁৱে মই।
আৰু বৰ্তমান আপলোডিং স্পীড দি আছে কিমানকৈ দি আছে 3-4 তো তেনেকৈ দি আছে আৰু এইটো যোনটো অকলা টেষ্টত মই দেখুৱাবলৈ ট্ৰাই কৰিলোঁ বৰ্তমান আছোঁ ছাদৰ ওপৰত আপলোডিং দিলোঁ ভিডিঅ'টো তাৰপিছত কালি খেলখন কেনেকুৱা হৈছিলে কালি খেলখন ভালেই হৈছিলে তাৰপিছত খেলখন হাৰিলোঁ বাৰু হাৰা গ'ল আৰু টিমটো আমাৰ মানে কি হ'ল লাষ্টলৈ অলপমান খেলখন হেৰি হৈ গৈছিলেগৈ ঢিলা হৈ দিল সেইকাৰণে আৰু ভাগৰুৱা হৈ গ'ল চাগে ল'ৰাবিলাক কি ক'বা আৰু সেনেকুৱাই গাঁৱৰ খেল তাৰপিছত সৰুকৈ মই শ্বট কিছুমান ল'লোঁ আপোনালোকক দেখুৱালোঁ মানে সীমান্তই ৰিকুৱেষ্ট কৰি আছিলে তো সেইকাৰণে মই দেখুৱাবলৈ ট্ৰাই কৰিলোঁ বাকী এনেকৈ আছিলে আৰু সৰুকৈ ভিডিঅ'টো তাৰপিছত নেক্সট কি আছে নেক্সট কাইলৈ চাগে মাহঁত যোৰহাট যাব মানে বিয়া আছে কাইলৈ মামাহঁতৰ ঘৰৰ পিনে কিন্তু মোৰ যোৱা হয়নে নহয় এতিয়ালৈকে কনফাৰ্ম নাই হোৱা কাৰণ কাইলৈ মোৰ লগৰ এটাৰো বিয়া আছে তো কি কৰা যায় সেইকাৰণে বাকী ভিডিঅ'টো এনেকৈ সামৰণি মাৰিছোঁ আৰু কালি মানে টাউনত এনেকৈ কিছুমান ছাবস্ক্ৰাইবাৰ লগ পাই থকা যায় মই সিহঁতৰ লগত শ্বটটো লোৱাই নহয় তো ইয়াকে কয় আৰু থেংক ইউ এনেকৈ মানে লগবিলাক পাই থাকিলে ভাল লাগে তো ইয়াকে কৈ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্টৰ যোগেদি জনাব আৰু যদি ভিডিঅ'টো এইখিনিলৈকে চালে তেনেহ'লে বহুত থেংক ইউ মই যদি অভিজিতৰ মানে যোনটো ফেন কৈছোঁ অভিজিতৰ যদি বিয়াত যাওঁ তাৰো ব্লগ দিবলৈ ট্ৰাই কৰিম তো ইয়াকে কৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোৱে ভালে থাকক কুশলে থাকক জয় হিন্দ জয় অসম লিভ ইয়ৰ লাইফ লিভ ইয়ৰ ড্ৰিম বুম